নমস্কাৰ মই পৰিস্মিনা বৰা আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে অসম প্ৰশাসনিক সেৱাৰ কৰ বিষয়া তথা মিচিং সাহিত্য সভাৰ উপসভাপতি লগতে বিশিষ্ট লেখক অনুবাদক তুলেশ্বৰ পেগু ডাঙৰীয়া ছাৰ আমি ছাৰক আজি আমাৰ এই অনুষ্ঠানৰ মাজলৈ মূল প্ৰথমতে আমি ছাৰক স্বাগতম জনাইছো নমস্কাৰ আৰু আজি আমি ছাৰৰ পৰা তেখেতৰ সাহিত্য কৰ্মৰাজিৰ ওপৰত আমি তেখেতৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে মই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ ছাৰ আপুনি মিচিং সাহিত্য সভাৰ উপসভাপতি হিচাপে আপুনি কেনেদৰে সেৱা আগবঢ়াইছিলে ৰাইজৰ মাজত সাহিত্য সভাৰ সভাপতি মই 2 বছৰ মাত্ৰ সময় পালোঁ হয় এই 2 বছৰত আমাৰ মিচিং ভাষাৰ কাৰণে যিখন কিতাপ যিখন মানে মাউথ স্পিকাৰ এইখন কিতাপৰ দায়িত্ব মোক দিছিল 2 মহীয়া মই ধুনীয়া সুচাৰুৰূপে মিচিং ভাষাত ধুনীয়া এখন কিতাপ মই ঠিক কৰি দিছিলোঁ তাৰ পাছত মিচিং ভাষাত 15-20খন কিতাপ মই প্ৰকাশ কৰি দিছোঁ প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ মই নিজৰ অৰ্থৰে প্ৰকাশ কৰা নাই ৰাইজক অনুৰোধ কৰি এইবিলাক কিতাপ মিচিং আগম প্ৰবাহৰ জৰিয়তে প্ৰকাশ কৰাইছিলোঁ আৰু লগতে মই মিচিং ভাষাত উন্নতিৰ কাৰণে আজিকালি যিটো ডিজিটেল সায়েন্স কম্পিউটাৰ যিখন ৱেবছাইট এই ৱেবছাইটটো মই নিজৰ টকা পইচা খৰচ কৰি মই বনাই দিছিলোঁ আৰু সাংগঠনিক দিশতো মই যথেষ্ট মানুহবিলাকৰ গাঁৱে গাঁৱে গৈ আমাৰ শাখা কমিটিবিলাকক মই অনুৰোধ কৰিছিলোঁ যে ভাষাটো আগবঢ়াই লৈ বলক এনেকুৱা চিন্তা চৰ্চাৰে বিভিন্ন ধৰণৰ শাখা সমিতিবিলাকত মই গৈছিলোঁ আৰু মই তেওঁলোক যথেষ্ট অনুৰোধ কৰিছিলোঁ ভাষাটো আমি ঘৰত বহি থাকিলে উন্নতি নহ'ব গতিকে ভাষাটো উন্নতিৰ কাৰণে আমি সবেই ওলাই যাব লাগিব এনেকৈ বুলি মই সভা সমিতিটো বক্তব্য ৰাখিছিলোঁ আৰু সকলোকে অনুৰোধ কৰিছিলোঁ যাতে মিচিং ভাষাটো কোনো মানুহে যাতে ক্ষীৰতিকাই নকৰে এই কথাষাৰো মই এখন কিতাপত লিখিছিলোঁ কাৰণ আজিকালি ভাষাবিলাকৰ নামত ভাষাবিলাকো এটা ক্ষীৰতিকাইত পৰিণত হৈছে এইটো যাতে নহওক সেই কথাটো মই বাৰে বাৰে সভা সমিতিটো মই বক্তব্য ৰাখিছিলোঁ গতিকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে কিছুমান কথা মই ভাষাৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু মোক যিখিনি দায়িত্ব দিছিল প্ৰকাশনৰ দায়িত্ব মোক দিছিল বা মাউথ স্পিচৰ মোক দায়িত্ব দিছিল আৰু বাকী ডিজিটেল সায়েন্সত এইটো এখন ৱেবছাইট বনাই দিয়াৰ দায়িত্ব দিছিল যিখিনি দায়িত্ব মই পাইছিলোঁ 2 বছৰত প্ৰতিটো দায়িত্ব মই ধুনীয়াকৈ পালন কৰি আহিছোঁ ছাৰ মিচিং সাহিত্য সভাৰ গুৱাহাটী শাখাৰ সভাপতি হিচাপে আপুনি ৰাইজৰ মাজত বৰ্তমান সময়ত কেনেধৰণে আপুনি সেৱা আগবঢ়াইছে ছাৰ একচুৱেলি মই ধন্যবাদ জৰিয়তে আপোনাক মই ধন্যবাদ জনাব লাগিব কাৰণ এইটো প্ৰশ্ন অতি ইম্পৰ্টেণ্ট মই 2021 17 আগষ্ট এইদিনাখন আমাৰ শ্ৰদ্ধাৰ আগম্যগাং তাবুৰাম তাইত ছাৰদেৱৰ মৃত্যু দিৱস এই মৃত্যু দিৱস পতাৰ লগতে গুৱাহাটী মিচিং শাখা কমিটি 1980 চনতেই জন্ম 1980 চনত জন্ম হৈ মই 2021 চনত মই দায়িত্বভাৰ মোক দিছিল সভাপতি হিচাপে আৰু আজি প্ৰায় 2 বছৰ পাৰ হৈছে এই 2 বছৰত মই আজিলৈকে 2টা স্মৃতি গ্ৰন্থ মই বাহিৰ কৰিছোঁ আগম ৰঙৰ আমাৰ যিখন আগম দিৱসৰ দিনা 2021 এখন লৈছোঁ 2022 লৈছোঁ গতিকে সেইবাৰ আমি 2023 আমাৰ অক্টোবৰ মাহত আহি আছে তাতো আমি এখন চিন্তা কৰিছোঁ গতিকে মই যিখিনি মুখপাত্ৰ উলিয়াব লাগে যিখিনি স্মৃতি গ্ৰন্থ উলিয়াব লাগে ভাষাটো উন্নতিৰ কাৰণে মই কি কৰিব লাগে সকলোবিলাক মই কাম কৰি গৈ আছোঁ আৰু নিয়াৰিকৈ আমাৰ যিখিনি এক্সিকিউটিভ যিটো বডি এক্সিকিউটিভ মিটিং কাৰ্যকৰী সভা আমি প্ৰায় 2-3 মাহৰ মূৰে মই দি গৈ আছোঁ আৰু আমাৰ অহা 30 অক্টোবৰত আগম লঙ আহি আছে এই আগম লঙটোৰ কাৰণে আমি প্ৰস্তুতি ইতিমধ্যে কৰিছোঁ গতিকে আমাৰ বৃহত্তৰ গুৱাহাটী ৰাজ্যত মই এই চেকতে সুযোগ পাই কৈছোঁ যে আমি অহা 30 অক্টোবৰত মিচিং আগম লঙটোক আমি পাতিবলৈ স্থিৰ কৰিছোঁ গুৱাহাটী মিচিং শাখা সাহিত্য সভাই গতিকে আপোনালোকৰ সহায় সহযোগ লগতে কামনা কৰিলোঁ গতিকে মই অনাগত দিনত ভাষাটোৰ উন্নতিৰ কাৰণে মই যথেষ্ট কষ্ট স্বীকাৰ কৰিব বিচাৰোঁ আৰু সেই ধৰণে একো এটা নহ'লেও জাতিটোৰ উন্নতিৰ কাৰণে ভাষা এটা জাতিৰ প্ৰধান বস্তু গতিকে ভাষা যদি জীয়াই থাকে জাতিটো জীয়াই থাকিব ভাষা যদি নাথাকে জাতি
গতিকে সেইকাৰণে মই সেই কথাটোকে চিন্তা চৰ্চা কৰি আজি ভাষাটো হকে বিহকে মই নিজাববীয়াকৈ মই আগবঢ়াই লৈ গৈ আছোঁ যি পাৰোঁ বিভিন্ন বিষয়ত মই চিন্তা চৰ্চা কৰি পিনি অসমীয়া ইংৰাজী মিচিং এই তিনিটা ভাষাত মই সমান্তৰাল গতিত মই লিখা মেলা কৰি আগবাঢ়িছোঁ ছাৰ এইখিনিতে আপোনাক এটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ সাহিত্য কৰ্মৰাজিৰ ওপৰতো যথেষ্টখিনি কথা আমি গম পালোৱেই আপোনাৰ ব্যক্তিগত আপোনাৰ কথা কিছুমান আমি জানিব বিচাৰিছোঁ আপোনাৰ ঘৰৰ ফেমিলি মেম্বাৰ কিমান আছে একচুৱেলি মোৰ তিনিটা ল'ৰা এটা ছোৱালী ডাঙৰ ল'ৰা ছোৱালীজনী ইতিমধ্যে বিয়া হৈ গৈছে নাতি এটাও হৈ গৈছে আৰু বাকী দুজন এতিয়া বিয়া হ'বলৈ বাকী আছে তেওঁলোকৰ পঢ়া শুনা শেষ কৰি পিনি ঘৰত চাকৰিৰ কাৰণে অলপ যোগাযোগ কৰি আছে ছাৰ আপুনি এজন সমাজকৰ্মী হিচাপে আৰু সাহিত্যিক হিচাপে বৰ্তমানলৈকে আপুনি ক'ত ক'ত কেনেদৰে আপুনি সন্মান লাভ কৰিছে ছাৰ একচুৱেলি মই এই কথাটো ক'বলৈ গ'লে চৰকাৰী ফালৰ পৰা মই আৰম্ভ কৰিব লাগিব 2004-05 2005-06 এই দুটা বছৰত চৰকাৰৰ পৰা মই দুবাৰ এৱাৰ্ড পাইছোঁ যাৰ কাৰণে মই বিদেশ ভ্ৰমণ কৰিবলৈ মোক জেগা দিছিল সেইকাৰণে পৰিয়ালৰ মই বিদেশ ভ্ৰমণ কৰিছোঁ গতিকে এইখিনি আকৌ 2005 মই বিদেশ ভ্ৰমণৰ এটা সুবিধা পাইছিলোঁ 2004-05 গ'লোৱেই ছিংগাপুৰ ইণ্ডোনেছিয়া এনেকুৱা জেগাবিলাকত ভ্ৰমণ কৰিলোঁ থাইলেণ্ড এইবিলাক জেগাত ভ্ৰমণ কৰিলোঁ তাৰপাছত মই আকৌ 2005-06 মই চৰকাৰী ৰেভিনিউ সংগ্ৰহৰ ক্ষেত্ৰত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাৰ কাৰণে মই পুনৰবাৰ আকৌ মই পুৰস্কাৰ পাইছিলোঁ গতিকে প্ৰথম পাইছিলোঁ মই ধেমাজি কৰ অধীক্ষক হিচাপে আৰু ছেকেণ্ড টাইম পালোঁ লখিমপুৰ কৰ অধীক্ষক হিচাপে গতিকে সেইখিনি পোৱাৰ পিছতো মই সাহিত্যৰ জগত বা সমাজৰ জগতত মই যথেষ্ট ছ'চিয়েল ছাৰ্ভিচ মই বম্বেত মই গ্ৰহণ কৰিছিলোঁ মানে সমাজ সেৱা বঁটা বম্বেত গ্ৰহণ কৰিছিলোঁ তাত এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে মোক মাতি পিনি তেওঁলোকে এৱাৰ্ডটো দিছিল আৰু ইয়াৰ পিছত মই সুদীৰ্ঘ সাহিত্য চৰ্চাৰ কাৰণে জীৱনজোৰা সাহিত্য সাধনা বঁটা আমাৰ গুৱাহাটীৰ এটা সাহিত্য অৰ্গেনাইজেশ্যনে মোক এইখিনি এৱাৰ্ড আগবঢ়াইছিল তাৰ পিছতো মই মিচিং সংগঠনবিলাকৰ পৰা সাহিত্যৰ ক্ষেত্ৰত তেওঁলোকে মোক বঁটা আগবঢ়াইছে আৰু মোক আমাৰ ইভন হিউমেন ৰাইটছ এণ্ড গ্ৰাইভেন্স ডিপাৰ্টমেণ্টে গভৰ্ণমেণ্ট অফ আসাম তেওঁলোকে মোক পুনৰ আকৌ ছ'চিয়েল ছাৰ্ভিচৰ এটা এৱাৰ্ড দিছিল আৰু মোৰ স্থানীয়ভাৱেও মোক গৌৰৱ বঁটা আগবঢ়াইছিল গতিকে এনেকুৱা ধৰণৰ বঁটা মই কিছুমান বঁটা মই গণি শেষ কৰিব নোৱাৰোঁ যথেষ্ট মোৰ এৱাৰ্ড মোৰ ঘৰত গোট খাই আছে বঁটাবিলাক গোট খাই আছে গতিকে এনেকুৱা ধৰণৰ বঁটা মই কৰি আহিছোঁ ছ'চিয়েল ছাৰ্ভিচ মই 1977 পৰা আগবাঢ়িছোঁ 1977 পৰা আজিলৈকে অহৰহ মই ছ'চিয়েল ছাৰ্ভিচ কৰিছোঁ ছ'চিয়েল ছাৰ্ভিচ কৰি নামঘৰ স্কুল বা তেনেকুৱা ধৰণৰ বিভিন্ন পৰ্যায়বিলাকত মই বিভিন্ন ধৰণৰ পূৰণ দিছোঁ বিভিন্ন ধৰণৰ স্মৃতিগ্ৰন্থ প্ৰায় 40-50খন মই মোৰ স্থানীয় জেগাবিলাকত বা স্থানীয় বাহিৰত মই তেওঁলোকক মানে কিতাপ পাব্লিছ কৰি দিছোঁ আৰু মানুহৰ যেতিয়া অসুবিধা হয় বানপানী হ'লে বা ক'ৰবাত কিবা শ্ৰাদ্ধ হ'লে বা ক'ৰবাত কিবা এটা সকাম হ'লে বা ক'ৰবাত কিবা সাংস্কৃতিক অনুষ্ঠান হ'লে বা ক'ৰবাত যদি ভাষাৰ ক'ৰবাত যদি সভা সমিতি পাতিছে প্ৰতিটো জেগাবিলাকত নিজৰ আন্তৰিকতাৰ লগতে মই আৰ্থিকভাৱেও তেওঁলোকক সহায় কৰি আহিছোঁ গতিকে আমাৰ বিশেষকৈ লখিমপুৰত বানপানী এৰিয়া বানপানী আপুনিতো জানেই লখিমপুৰ এখন নদীমাতৃক দেশ নদীমাতৃক জিলা এই জিলাখনত বানপানীটো এটা সংস্কৃতিৰ নিচিনাই আজিও আছে আৰু আজি কিমান বছৰৰ পৰা এইটো চলি আছে নিজে ফেৰীত নাও বাই নিজে ফেৰীত গৈ মানুহবিলাকক বিস্কুট চাউল চাহপাত কি দিয়া নাছিলোঁ সকলো মই এতিয়ালৈকে দি আহিছোঁ মাত্ৰ যোৱা 2 বছৰ এইখিনি অলপ মই ৰেহাই পাইছোঁ গতিকে এইখিনি কৰ্ম মই নিজৰ সমষ্টি বুলিয়েই নহয় অন্য সমষ্টিটো গহপুৰ বা তেনেকৈ নাওবৈচা বা তেনেকৈ জোনাই বা ধেমাজি সেইবিলাক জেগাতো মই এনেকুৱা ধৰণৰ ৰিলিফ বা এনেকুৱা ধৰণৰ সহায় সহযোগিতা মই যিমান মোৰ কেপাচিটি যিখিনি পাৰে সেইখিনি মই সহযোগিতা কৰি আহিছোঁ গতিকে চাকৰি কৰিয়েই লেখা মেলাৰ লগতে সামাজিক অনুষ্ঠানবিলাক মই কোনোদিনাই মোক যেতিয়া নিমন্ত্ৰণ কৰে কোনোদিনাই মই ফেইল কৰা নাছিলোঁ গতিকে প্ৰতিটো নিজৰ চাকৰিৰ পৰা গৈ হ'লেও নিজৰ চাকৰি চম্ভালি লৈ পিনি মই এইবিলাক অনুষ্ঠানত উপস্থিত হৈছিলোঁ দেহে কেহে জাতিটোৰ কাৰণে চিন্তা কৰিছিলোঁ নিজৰ সমাজখনৰ কাৰণে যথেষ্ট মই কষ্ট কৰিছিলোঁ যে সমাজখন উন্নত হওক
কিন্তু সমাজখনৰ বেমাৰ যথেষ্ট দেখিবলৈ পাইছোঁ সৰুৰ পৰা। এই বেমাৰবোৰ ৰাতিও শেষ নহ'ব আৰু সেই বেমাৰবোৰ প্ৰতিকাৰ হোৱাৰ কোনো সম্ভাৱনা মই দেখা নাই। যিসকলে বেমাৰ প্ৰতিকাৰ কৰিম বুলি ওলাই আহিছে তেওঁলোকে নিজৰ বেমাৰহে প্ৰতিকাৰ কৰিছে, সমাজৰ বেমাৰ তেওঁলোকে প্ৰতিকাৰ কৰিব পৰা নাই। গতিকে কিন্তু তুলেশ্বৰ পেগু মোৰ নিজৰ বেমাৰ ত্যাগ কৰি পিনি, নিজৰ বেমাৰ মই মাইনাছ কৰি পিনি তেওঁলোকৰ জাতিটোৰ বেমাৰ বা সমাজবিলাকৰ বেমাৰ ঠিক ঠাক কৰিব পৰা মই বাৰে 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 মই আপ্ৰাণ চেষ্টা কৰিছোঁ। গতিকে কিন্তু সময়ৰ আহ্বানত তেওঁলোকে কি ধৰণে মোক গণ্য কৰিলে এইটো সময়ে ক'ব। কিন্তু মোৰ যিখিনি দায়িত্ব আজিও মই যদি সমষ্টিত যাওঁ প্ৰায় মানে মোক নমস্কাৰ দিয়ে অন্তৰৰ পৰা। সেই আজি আপোনাৰ ইয়াত আহোঁতে মোক দুই এজন মানুহে বহু দূৰৰ পৰা অ' ছাৰ বুলি মাতিছে, ইমান আনন্দৰ কথা। আজিও তেওঁলোকে মোক গুৱাহাটীত লগ পাই, মইতো দেখাই নাই, তেওঁলোকে দেখা পাই পিনি ছাৰ আপোনাৰ কেনেকুৱা বুলি ইমান ধুনীয়া খবৰ লৈছে, মনটো ভাল লাগি গৈছে। গতিকে এনেকুৱা ধৰণৰ মান মৰ্যাদা মানুহক লাগে। ধনী হৈ কি কৰিব, সহস্ৰ ধনী মানুহবিলাকক দেখিবলৈ পাইছোঁ কি হৈছে সিহঁতৰ। গতিকে মই সমাজখনক 1-2 পইচা মই দিবলৈ পাই, এয়া মোৰ মায়ে কৈছিল। এই মাৰ আদৰ্শকে মই কাৰণে এখন কিতাপো লিখিছোঁ মোৰ মাৰ ওপৰত, মই বাঘিনী এজনী লগ পাইছিলোঁ বুলি। আৰু এই কিতাপখনৰ ইংৰাজীত টাইটেল আই মেট, ইংৰাজীত লৈছোঁ। গতিকে আজিলৈকে কিন্তু মাতৃৰ ওপৰত কিতাপ লিখা মানুহ বহুত কম। বহুতে ডাঙৰ ডাঙৰ কিতাপ লিখিছে কিন্তু নিজৰ মাতৃৰ ওপৰত তেওঁলোকে লিখিবলৈ পাহৰি পেলাইছে। গতিকে মই কিন্তু সৰুৰ পৰা মই য়ংগেষ্ট চান, সেইকাৰণে মাৰ যিটো মৰম স্নেহ মই আটাইতকৈ বেছি পাইছোঁ। সেইকাৰণে মাৰ মৰম এতিয়াও মনত পৰিলে চকু পানী ওলাই আহে। আৰু তেওঁৰ আদৰ্শ, তেওঁ যিখিনি মোক গল্প কৈছিল, তেওঁ যিখিনি মোক আচৰণ দেখুৱাইছিল, প্ৰতিটো মই তাইৰ পৰাই মই অনুসৰণ কৰি পিনি মোৰ গন্তব্য স্থানলৈ মই আগবাঢ়ি গৈ আছোঁ। হয় ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ বহুমূলীয়া মূল্যৱান সময়খিনি আজি ধন্যবাদ জনাইছোঁ। হয়, আৰু ছাৰৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰি আজিৰ আমাৰ এই অনুষ্ঠানটি আমি ইমানতে সামৰিব বিচাৰিছোঁ।